Hello everyone, welcome back to my YouTube channel. আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। প্ৰায় 5-6 মাহৰ পিছত মই আজি ভিডিঅ' বনাব লৈছোঁ। আজি হৈছে 27 জুন আৰু আজিৰ দিনটো মোৰ কাৰণে খুবেই বিশেষ। মোৰ কাৰণে নহয়, আমাৰ কাৰণে, কিয়নো আজি হয় মোৰ ছোৱালীজনীৰ প্ৰথমটি বাৰ্থডে। প্ৰথমটোতো সদায় স্পেচিয়েল হয় ন, তো এতিয়া মই তাই প্ৰায় 10টা মানত উঠে, তো এতিয়া 7:30 হৈছে। মই গা চা ধুই আজৰি হ'লোঁ। এতিয়া ফাৰ্ষ্টতে মই ভগৱানৰ ওচৰত শৰাই এভাগ আগবঢ়াম, তাৰপিছত পায়স বনাম। মানে তাই নুঠোতে চবখিনি কৰিব পাৰিলে মোৰ ভাল হয়। তাৰপিছত ভাবিছোঁ মন্দিৰ যাম, তো কেনেকৈ কি মিলাব পাৰোঁ চাওঁ, আপোনালোককো দেখাই যাম। আৰু মই যিমান পাৰোঁ মই ভিডিঅ'টো কেপচাৰ কৰিম, কিয়নো তাই ডাঙৰ হ'লে চাব পাৰিব যে তাইৰ বাৰ্থডে আমি কেনেকৈ চেলিব্ৰেট কৰিছিলোঁ। তাইৰ কাৰণে মই গোটেই ভিডিঅ'টো যিমান দূৰ পাৰোঁ কেপচাৰ কৰিবলৈ ট্ৰাই কৰিম। আৰু আমি ৰাতিকৈ পাৰ্টিটো ৰাখিছোঁ 7টাৰ পৰা, সকলোখিনি দিনটোৰ দেখাই যাম। ব'লক এতিয়া মই চাকি ধূপ দি লওঁ, ভিডিঅ'টো জাষ্ট ষ্টাৰ্ট কৰিছোঁ। এয়া মই ভগৱানৰ ওচৰত শৰাই এভাগ আগবঢ়ালোঁ প্ৰথমতে। এতিয়া যাম ক্ষীৰ বনাবলৈ। হৈ গ'ল মোৰ শৰাই এভাগ দিয়া। এতিয়া ডাইৰেক্ট আহিছোঁ কিটচেন, এতিয়া বনাম ক্ষীৰ। ব'লক ক্ষীৰ বনাওঁ। এয়া আমুল তাজা, এয়া জহা চাউল। মোৰ মায়ে মানে যদিও আমি বিয়া হৈছোঁ, কিন্তু এতিয়াও আমাৰ বাৰ্থডেবোৰত সদায় মানে ভগৱানৰ ওচৰত পায়স আৰু শৰাই ভাগ আগবঢ়ায়েই। তো সেইটো কাৰণে ময়ো মোৰ ছোৱালীৰ কাৰণে একেই কৰিবলৈ ট্ৰাই কৰিছোঁ। যিহেতু পাৰ্টিটো বাহিৰত দিম আমি আবেলিকৈ, তো এনেই ঘৰতে অকণমান তাইৰ কাৰণে কিবা কিবি ছাৰপ্ৰাইজ টাইপ কৰিবলৈ এয়া বাৰ্থডে গিফ্ট আনিছোঁ। আৰু এইবোৰ অকণমান যিবোৰ পোৱালিবোৰ আহিব বাৰ্থডে খাবলৈ, ৰিটাৰ্ণ গিফ্ট দিবলৈ মই এনেকৈ ৰেডি কৰাই লৈছোঁ গোটেইখিনি। মই ৰিটাৰ্ণ গিফ্টত এনেকুৱা নোটবুক, তাৰপিছত এইখন ডিজাইন কৰিবলৈ, তাৰপিছত এনেকুৱা ষ্টিকাৰ, যিহেতু পোৱালি হয় আৰু, তাৰপিছত এনেকৈ ক্লে পেকেট ৰাখিছোঁ, কিবা কিবি বনাব পাৰিব, ইৰেজাৰ, তাৰপিছত এইডাল হৈছে পেঞ্চিল, তাৰপিছত দুটা চকলেট ৰাখিছোঁ মৰ্টন, আৰু এটা কিৰিং মানে এইটো আৰু পুতলা টাইপ ইউজ কৰিব পাৰিব, আৰু এইটো হৈছে ষ্টেম্প, এইটো এনেকৈ ষ্টেম্প মাৰি মাৰি যাব পাৰে। এইখিনি মই ৰিটাৰ্ণ গিফ্টত সকলো পোৱালিৰ কাৰণে ৰেডি কৰাই লৈছোঁ। ইমান গৰম পৰিছে এইকেইদিন, আৰু পাকঘৰটোত সোমালে যে গেছটো জ্বলালে ইমান গৰম উঠে নহয়, আৰু পায়সটোতো বহুত টাইম লাগে। তো চিমতটো অকণমান ফেনৰ ওচৰত বহি আছোঁ আৰু অকণমান আহি চাইছোঁ। এইফালে আমাৰ বাৰ্থডে গাৰ্ল একদম আৰামছে শুই আছে। এইফালে মোৰ ক্ষীৰ বনাই হৈ গ'ল, এয়া মই আগবঢ়ালোঁ মন্দিৰত, আৰু এইফালে মিঠাই। গুড মৰ্ণিং বেবি, হ্যাপি বাৰ্থডে। উঠিলা? উঠিছা? আৰু সামু আছে। হ্যাপি বাৰ্থডে কোৱা, থেংক ইউ মাম্মা কোৱা, হ্যাপি বাৰ্থডে। ব'লা, আমাৰ বাৰ্থডে গাৰ্ল উঠি গ'ল। এতিয়া আমি মুখ ধুব লাগিব, পানী খাব লাগিব, ব্ৰেকফাষ্ট কৰিব লাগিব, হয়নে? তাৰপিছত নমু যাব লাগিব। এয়া দেখিছেনে, এই মানে শুই উঠিলে 1 ছেকেণ্ড বিচনাত পৰি নাথাকে, ডাইৰেক্ট এনেকৈ বহি যায়। স্মাইল এটা দিয়া। মোৰ বাৰ্থডে গাৰ্ল টোপনি নিচাতে আছে ন। 9:40 হাৰ পালে তাই, এনেই 10টা মানত হাৰ পায়, এয়া টোপনি নিচাতে আছে। চিকু কি কৰিছা? কি কৰিছা? বেডশ্বীটৰ ফ্লাৱাৰবোৰ চোৱাত বিজি তেখেত আমাৰ। কিবা এটা এয়া টোপনি নিচাত আছে, কৈছোঁ নহয়, শুই দিলে নিজে নিজে। এতিয়া আমি হনুমান মন্দিৰ গৈ আছোঁ, উজান বজাৰ লতাশিলত থকা। আৰু আমাৰ বাৰ্থডে গাৰ্ল এয়া জোতা খাই আছে, তাইক একো খাবলৈ দিয়া নাই। এতিয়া মন্দিৰ গৈ লগ পাম। চোৱা ব'লা, গৈ আছোঁ। কি হ'ল চোৱা, এয়া বাৰ্থডে গাৰ্ল আমাৰ। বাৰ্থডে গাৰ্ল আৰু পুৰা আজি মন্দিৰ বাৰ্থডে গাৰ্লৰ লাহেকৈ তাকে টোপনি যোৱা টাইম হ'ব, সেইকাৰণে দৌৰা দৌৰিকৈ ওলাই আহিছোঁ আমি। এতিয়া গৈ থাকোঁ, ডাইৰেক্ট মন্দিৰত পাম, হয়নে চিকু? কথা এটা কৈ দিয়া, তুমি বাৰ্থডে বুলি কৈ দিয়াচোন, কিবা এটা কৈ দিয়া, হাঁহি এটাকে মাৰি দিয়া। দাঁতকেইটাকে দেখাই দিয়া, জিভাটো দেখাইছে। ঠিক আছে বাৰু, আমি গৈ থাকোঁ।
অঁ পেকেটত থকা ক'ত থবা চেণ্ডেল আহি পালোঁ এতিয়া চাকি ধূপ জ্বলাই লওঁ আজি ছেটাৰডে হয় ষ্টিল মানুহ আছে কি হ'ল বৰ ধুনীয়া এইটো মন্দিৰৰ ভিউটো ব্ৰহ্মপুত্ৰৰ ওচৰত যে ব'লা ব'লা মই চাকি ধূপ জ্বলাই নাই মানুহ কম অলপ ভালে আৰু এতিয়া চিকুৱে নতুনকৈ খোজকাঢ়িব শিকিছে সেইকাৰণে এনেকৈ তাইক নমাই দিলে খুব বেছি ভাল পায় এনেকৈ হাতত ধৰি খোজকাঢ়ি থাকে আৰু আজিকালি যে একেবাৰে কোচত নাথাকে খোজকাঢ়া আহা আহা অ'পেন পাইছে যে তাই খুব ভাল পাইছে আমাৰ বাৰ্থডে গাৰ্ল ঘৰত খোজকাঢ়িব পাৰে এৰি দিলে কিন্তু ইয়াতে অকণমান ভয় খাইছে প্লাছ এনেকুৱা ঘাঁহনি পাইছে যে যাওঁ নেকি বহুত ৰ'দ যাওঁ বোলা ৰ'দ দিছে বহুত তাই ঘামি গৈছে ঠিক আছে গৈ থাকোঁ এতিয়া ঘৰলৈ আকৌ ঘৰৰ প্ৰিপাৰেশ্যন দেখাম এবাৰ মন্দিৰৰ পৰা আহি মই তাইৰ খানাখিনি বনালোঁ তাৰপিছত এনেকৈ সৰুকৈ তাইৰ কাৰণে ছাৰপ্ৰাইজ অকণমান ডেক'ৰেশ্যন কৰিলোঁ এটা কেক আনিলোঁ আৰু তাই খুবেই বেছি ভাল পাইছে একেবাৰে খেলাত লাগি গৈছে আৰু এনেকুৱাবোৰ কৰি মোৰ বহুত বেছি ভাল লাগে আৰু আগৰ পৰাই মই মানে প্লেনিং কৰিয়ে থৈছিলোঁ কি কৰিম তাইৰ বাৰ্থডে কাৰণে আৰু সকলোখিনি এটাৰ পিছত এটা মই কৰিবলৈ ট্ৰাই কৰি আছোঁ যিমানটো পাৰোঁ আৰু তাই এনেকৈ খেলা হেপিনেছ দেখিলে মোৰ সঁচাকৈ বহুত বেছি ভাল লাগে এতিয়া বাজিছে 5টা আৰু মই এয়া মেকআপ কৰিবলৈ বহিছোঁ মোক বহুত ধুনীয়াকৈ মেকআপ আৰ্টিষ্টজনীয়ে ৰেডি কৰাই দিলে আৰু এতিয়া অলম'ষ্ট 7 হৈছে আমি গৈ আছোঁ ৱায়াৰলেছত থকা ৰয়েল ডিকাছা হোটেলখনলৈ তাত আমি পাৰ্টিটো ৰাখিছোঁ এয়া অলম'ষ্ট আমি আহি পালোঁ আমি যদিও 7টা টাইম দিছিলোঁ অকণমান লেট হ'ল আমি আহি পালোঁ হোটেল ৰয়েল ডিকাছা আমাৰ পাৰ্টিটো ইয়াতে ৰাখিছোঁ 7 to 11 PM এয়া ফাৰ্ষ্ট ফ্ল'ৰত এতিয়া আমি যাওঁ বাৰ্থডে গাৰ্লক ৰেডি কৰিবলৈ আছে Ira is turning 1 অলম'ষ্ট 7:15 মান হৈছে আৰু আমি আহি পাইছোঁ আৰু আমাৰ ফটোগ্ৰাফী টিমটো আহি পাইছে যিটো আমাৰ অন্নপ্ৰসন্নটো আছিল খুব বেছি টেলেণ্টেড হয় বহুত ভাল কাম কৰে তেওঁলোকে এতিয়া আমি অকণমান মানুহ নাহোঁতে ফটো চটো উঠি লওঁ তাৰপিছততো মানুহ আহি গ'লে মোৰ ভিডিঅ' কৰাও নহ'ব আপোনালোকক এনেই অকণমান দেখাম আৰু ক্লিপছত আৰু তেওঁলোকে দিয়া ফুল ভিডিঅ'টো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু এইফালে আমাৰ লিটিল প্ৰিন্সেছ ৰেডি বাৰ্থডে গাৰ্ল কেনেকুৱা লাগিছে হুদা সকলোৱে ক'ব কেনেকুৱা লাগিছে এয়া দেউতাকৰ লগত ৰেডি আমি ৰুমলৈ আহিছোঁ তাইক ইয়াতে ৰেডি কৰাইছোঁ এতিয়া আমি তললৈ যাওঁ ব'লা বাবা এয়া আমাৰ অকণমানি গাড়ীখন লিম্পিয়ে গিফ্ট দিছে মোৰ ভণ্টিয়ে তাই খুবেই বেছি ভাল পাইছে আৰু তাইৰ ড্ৰেছটো ককা আইতাকে গিফ্ট কৰিছে আৰু এইফালে আমাৰ কেকটো ছেট কৰি আছে ডেইজিছ কেকাৰীৰ পৰা লৈছোঁ আমি খুবেই বেছি ধুনীয়া এটা ৰোটেটিং কেক মই যি ৰিকুৱাৰমেণ্ট দিছিলোঁ সকলোখিনি তেওঁ ফুলফিল কৰিছে খুবেই বেছি টেষ্টিও আছিলে আৰু কেকটো বহুতেই বেছি ধুনীয়া হৈছে তো থেংক ইউ ছ' মাছ আৰু এতিয়া আমি কেক কাট কৰিম মানুহ বহুতখিনি আহিবলৈ আছে ষ্টিল এতিয়া আমি কেক কাটিং কৰোঁ Close setting, ever film. Already?
সেইটো আছে ন পাৰি ষ্টাৰ্টাৰ্ছত কফি, জলজিৰা, পনীৰ টিক্কা, চীজ বল, ফিছ ফিংগাৰ, হাৰিয়ালি টিক্কা চিকেন আৰু এফালে আমাৰ ৰিটাৰ্ণ গিফ্টবোৰ আছে। ৰিম্পু ফটো এখন উঠিম দে। অলমষ্ট গোটেই মানুহখিনি গ'ল, এতিয়া আমি খাই লওঁ। এফালে মছালা কুলচা, প্লেইন ৰাইচ, ভেজ পোলাও, ডাল তড়কা, আলু মটৰ গোবি, এনেকৈ মিক্স ভেজ, টাৱা মিক্স ফ্ৰাই, কঢ়াই পনীৰ, সৰচো ফিছ, চিকেন লবাবদাৰ, মটন ৰোগন জুচ আৰু এইফালে আমাৰ ডেজাৰ্টত আছে হট গোলাপ জামুন এণ্ড আইচক্ৰীম। আৰু আমি ঘৰ আহি পাওঁতে অলমষ্ট 12টাই বাজিলে, যদিও 11টা টাইম দিছিলোঁ। আৰু এয়া আমি গিফ্ট খুলিবলৈ লৈছোঁ। এয়া হৈছে নেক্সট ডে ভিডিঅ'। তাই একেবাৰে গিফ্টত ইণ্টাৰেষ্টেড নহয়, কিন্তু মই বহুত বেছি এক্সাইটেড গিফ্ট খুলিবলৈ। ভাল লাগে মোৰ গিফ্ট খুলি, আৰু পোৱালীৰ কাপোৰবোৰতো এনেও চাই ভালেই লাগে। তো এতিয়া তাই এইবোৰ গিফ্টৰ পেকিংবোৰহে চাই আছে, মই খুলি আছোঁ। তো ব'লক আপোনালোকেও দেখিব এতিয়া অকণমান গিফ্টবোৰ। বহুত বেছি ড্ৰেছেছ উঠিছে তাইৰ। চিকুৰ ফাৰ্ষ্ট বাৰ্থডে ব্লগটো ইয়াতে শেষ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। যদি ভাল পায় লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।